এয়া গোটেই পুৰা স্পীডত পানী বাগৰি আছে। হেল্ল' গাইছ, মই গৰম গছ স্বাগতম জনাইছোঁ আজি এটা অন্য ভিডিঅ'লৈ। মানে আজি ভিডিঅ' এটা নকৰিলে নোৱাৰিলোঁ আৰু আমাৰ গাঁৱত মানে নদীখনত এতিয়া পানী বহুত হৈ গ'ল। কালি ৰাতিপুৱাৰ পৰা বৰষুণ দি থাকিলে, তাৰপৰা এতিয়া পানী চাওক। কালি ৰাতিৰ ভিতৰত পূৰা পানী হৈ গ'ল। এতিয়া এইপিনেতো আগতে মই জন্ম হোৱাৰ পৰা আজিলৈকে ইমান পানী হোৱা দেখাই নাই আৰু এইটো ৰাস্তাত আমাৰ ঘৰৰ কাষত। এবাৰ হৈছিলে, মই তেতিয়া ইয়াত নাছিলোঁ বাৰু। তেতিয়া এতিয়া ইমান পানী হৈ গ'ল চব ৰাস্তাৰ কাষত লাগি আছে। সেইপিনেতো আকৌ আগত বৈ আছে। কালি ৰাতি 11-12 বজাত চব মানুহ গাঁও ওলাই আহিবলগীয়া হৈছিলে। কিছুমানৰ ঘৰততো পানী সোমাই গ'ল। আমাৰ ঘৰতো অকণমান ওখত আছে কাৰণে ৰাস্তাৰ পৰা অকণমান বাচিলে। সেইকাৰণে ইয়াৰ নামঘৰত পানী চাওক বহুত হৈ গ'ল। এতিয়া কেমেৰাত ভালকৈ ধৰিব নোৱাৰিছে, কিন্তু অকণমান আগলৈ গৈ আছোঁ বোলো। সেয়া মানুহ আছে সেইখিনিত দেখুৱামগৈ বাৰু। পানী কালি হ'লেও ৰাতি বহুত বাঢ়ি গৈছিলে, এতিয়া শুকালে বাৰু। অলপ সেইখিনিকে দেখুৱাম। ৰাতিপুৱা এতিয়া মই কালি ৰাতি টোপনিয়ে নগ'লোঁ। এতিয়া 5:03 হ'লেই। এয়া চব পানীবোৰ এইবোৰ ৰাস্তা ঘাটেই পূৰা সমান হৈ আছিলে কালি। এতিয়া কমিলে বাৰু এইখিনিত। কালি ৰাতি সন্ধিয়ালৈকে একোৱেই নাছিলে এইখিনিতে পানী। এতিয়া এইখিনিতেও কালি পূৰা বাগৰি আছিলে, এতিয়া কমি গ'ল। এতিয়া অকল এইকণহে আছে। এতিয়া অকণমানহে আছে আৰু বেছিকৈ নাই। মানুহৰ ঘৰ পানী সোমাই আছে পূৰা। আগতো বহুত হৈ আছে আৰু এইবোৰ পুখুৰীত পানী সোমাই গ'ল। আগত পানী বহুত হৈ আছে। কালি ইয়াতে গোটেই বাগৰি আছিল। এই ঘৰত গোটেই ঘৰৰ ভিতৰলৈকে পানী সোমাই গ'ল একদম। ইয়াদি পূৰা পানী বাগৰি আছে। এইবোৰ কালিতো বহুত আছিলে, এতিয়া বহুত কমিলে আৰু। কালি ৰাতি একদম এৰাঠো হৈ গৈছিলে। এয়া পানী পূৰা বাগৰি আছে ইয়াৰ পৰা। হ'লেও কালিতকৈতো বহুত কমিলে আৰু। এইবোৰ পুখুৰী আছে, সেইকাৰণে টিং দি থৈছে। মাছবোৰ যদি গুচি যায় কি হ'ব। আমাৰ পুখুৰীটো পানী সোমাই হৈ আছিলে বাৰু, নোসোমালে হ'লেও। সেয়া আৰু ইয়াত একদম ৰাস্তা কাষত লাগি আছে। আগত গৈ দেখুৱাইছোঁ কেইবিলাক। এইবোৰ চব ঘৰ বনাই থকা উহাল একেবাৰে ডুবে আধা ডুবি শেষ। এইবোৰ পূৰা পানীয়ে পানী আৰু। কালি ৰাতিতকৈ কমি গ'ল। আগত বোলে বহুত হৈ আছে আৰু। চাৰিওফালে অকল পানী আৰু। এতিয়া ভালকৈ বানপানী হোৱাৰ পৰা ৰাস্তা দি বাগৰি যোৱা জেগাখন পাইছোঁ এয়া। এইখিনিতে এদিন বহুত দিনৰ আগতে মানে এই কিবা জামু গছ আমি ভিডিঅ' কৰিছিলোঁ। এতিয়া ৰাস্তাত পানী দেখিছিলোঁ নহয়, ক'ত আছিলেগৈ। এতিয়া চব কিমান হৈ গ'ল পানী একদম। পানী শুকিয়ে গ'ল একদম। কালি ৰাতিটো বহুত হৈছিলে আৰু। চাইকেল চলাবই পৰা নাই। চাইকেলখন অহা ভাল হৈছিলে পাই, নহ'লে চপালোহি বাৰু। কেনেবাকৈ বাচি আহিলোঁ এতিয়া অকণমান আগৰ পৰা আহোঁগৈ দলংখনৰ পৰা। এইখন দলং নহয় বাৰু, এইখনলৈ গৈছোঁ এদিন। আগৰখন এইপিনে ৰাস্তাত উঠি গ'ল, সেইপিনেতো বাগৰিয়ে আছে। অকণমান আগৰখনৰ সেইখনৰ পৰা কেনেকুৱা হৈছে তললৈ নদী দেখুৱাই আনোগৈ। এতিয়া পানী মাত শুনি আছে। এইপিনে মাথাই ভাগি শেষ কৰিলে পূৰা। এইটো কেমেৰাত দিয়া মোক। এইপিনে হওক, এইপিনে গোটেই মাথাউৰি ছিগি দিলে। এইটো মাথাউৰি আছিলে আগতে, এতিয়া শব্দ শুনিছোন পানী একদম পূৰা মাথাউৰি ছিগি সেইপিনে গৈ আছে। আগতে আজিলৈকে যোৱাই নাই। এতিয়া গোসাঁনী থানতো পূৰা পানী হৈ গ'ল। এবাৰ মই দেখুৱাইছিলোঁ, একেবাৰে কম তেতিয়া। এইবোৰ এতিয়া ৰাস্তাত লাগি আছে সেই পানী। এয়া এতিয়া একদম পূৰা গেটৰ ওচৰ পাই গ'লহি। লিখা আছে সেইপিনে পূৰা পানীয়ে আজিলৈকে তাত হোৱা দেখাই নাই মই। এইখন স্কুলত অকণমান মানুহ বাচি আছে। তেতিয়াহ'লে কালি বানসীমি অনাৰ কথা আছিলে, নাহিলে বাৰু, গ'ল। ইহঁতি আহি আছে। এইপিনে মই আকৌ আহিলোঁ। হেণ্ডেলডাল টানি থাকিলোঁ, ভয় লাগি যায়। এইটো শব্দ শুনিছোঁ, ৰাস্তা দি এনেকৈ লাগিছে আৰু এক্সট্ৰিম আৰু।
এইপিনেতো কমেই, সেইখিনি মাজতে বেছি। চাউণ্ড শুনক, কালিতকৈ শুকুৱা চিন কালিতকৈ এইবোৰ আকৌ বৰষুণ দিলেই দেখোন। বৰষুণ দি থাকিলে এনেকৈ চব চেচেই হ'ব আৰু চব বৰবাদ হৈ যাব। মই চাইকেলখনত নামিলোঁ, সেইপিনে একদম পানীয়ে পানী গোটেই। এইখন চাইকেল ইহঁতৰ। এয়া একদম চেণ্ডেলযোৰ খুলি লওঁ পাই, কি মজা লাগিছে। এনেকুৱা মই পোৱাই নাই আমাৰ গাঁৱত। আকৌ বৰষুণ পাহাৰত বহুত দি দিলে মানে কালি, সেইকাৰণে ইমান হৈ গ'ল। ইয়াৰ ৰাস্তাত চাওকচোন। কথা এটা হৈ গ'ল মানে, মই ঘৰলৈ গুচি গ'লোঁ। ৰাতিপুৱা আহিছিলোঁ, তাৰপৰা স্কুললৈ গৈ মেলি স্কুলৰ পৰা ঘূৰি আহিলোঁ বাৰু। তাৰপৰা এতিয়া আজি স্কুলত হাফ ক্লাছ কৰিলে, তাৰপৰা এইপিনে পানী শুকাই গ'ল দেখোন। এতিয়া অকণমান আছে বাৰু, হ'লেও নদী পানীটো পূৰা ভৰপূৰ এইপিনে হৈ আছে। তো আগলৈ যাওঁচোন বাৰু ব'লক মোৰ লগত। আজি এতিয়া অহা যোৱা বেলেগ বাৰু, সিহঁতক চিনাকি কৰি দিম আগলৈ ব'লক। ইয়াৰ পানী আগতকৈ ৰাতিপুৱা দেখোঁতকৈ বহুত শুকাই গ'ল। ৰাস্তা ইটাও লাগল খানি। এইখিনিতে ভিডিঅ' এটা কৰিছিলোঁ অকণমান আগত, দেখিছে চাগে। তো এইপিনে একদম পানীবোৰ অকণমান অকণমান হৈ আছে, সেইপিনে হ'লেও বৈয়ে আছে বাৰু। ইয়াত ট্ৰেক্টৰ ধুই আছে। এয়া দেৱাবৰ, এয়া আমাৰ চাইকেলবোৰ ইয়াতে আছে। এইবোৰ চাওকচোন কি কৰিলে আমাৰ ৰাস্তাই এনেকৈ তলত একদম দেখিবলৈ ধুনীয়া লাগিছে আকৌ। এয়া পানী বৈ আছে পুৰা ধুনীয়াকৈ, মজা লাগিছে কিন্তু দেই। হ'লেও শুকালে। এতিয়া আকৌ কোৱা শুনিছোঁ বোলে NSPCত পানী আহিছে। মানুহৰ পৰা সঁচা নে মিছা জানো কথাটো। যদি আকৌ যদি তাত পানী আহিছে তেতিয়া গোটেই পানী পানী হৈ যাব। তো এতিয়া সেইটো পূৰা বহুত ডাঙৰ হৈ গ'ল। সেইপিনে পথাৰত গোটেই তিতি আছে। এইবোৰ অথনি এই ৰাস্তা ডুবি আছিলোঁ চাওক, মাথাউৰিটো ছিঙি দিয়া অথনি দেখুৱাই আছিলোঁ বাৰু, আকৌ এবাৰ দেখুৱাই দিছোঁ। হ'লেও এইটো বিদ্যুৎ হাই বুলি কয় দে। এইছে আমি এইখিনিৰ পৰা যাওঁ, আকৌ আমাৰ ৰাস্তাটো দেখুৱাওঁগৈ বাৰু ব'লক। সেইখন দলঙৰ পৰা আমি এতিয়া আহিলোঁ বাৰু। আমাৰ ৰাস্তাটো সেইটো সেইপিনে আছে। এতিয়া অকণমান পাছত যাম। এতিয়া বেলেগ এখন দলঙলৈ আহিছোঁ। এইখন আগতে ৰাতিপুৱা সময়ত ভিডিঅ' এটা কৰিছিলোঁ, সেইদিন সেইটো উলিয়াইছিলোঁ বাৰু। এইয়া আমাৰ ৰাস্তাটো আছে, এইপিনে গোটেই ট্ৰেক্টৰ এয়া গোটেই পানী, এইবোৰ ঘোলা পানী। এনেই এইটো পানীয়ে নাথাকে। এইবাৰ বহুত দ হৈ গ'ল, বহুত ওপৰলৈ উঠি গ'ল পানী। সেইপিনে ৰূপতলি বুলি জেগা আছে নিদাঞ্চক, সেইবোৰত বোলে বহুত পানী কোৱাহে শুনিছোঁ বাৰু। এয়া গোটেই পূৰা স্পীডত পানী বাগৰি আছে। কালি ৰাতিটো ক'বই নালাগে কিমান হৈছিলে। এয়া ট্ৰেক্টৰ ধুই আছে আৰু একদম পানীয়ে পানী। তো আমাৰ ভৰি পাৰ দেখিছে নাই? এয়া একদম পূৰা পানী ৰখাই দিছে। মিছা ভৰিটো তাতে এতিয়া পূৰা সহায় গৈ আমাৰ ভৰি পাৱাৰ আদি পাৱাৰ কি বুলি কয় ভৰিটোক ইংৰাজীত নাজানো বাৰু, সেইটো ফুট এইবোৰ একদম পূৰা পানীয়ে পানী। আৰু বেলেগ বহুত জেগাত হৈছে বাৰু, আমাৰ ওচৰে পাঁজৰে, হ'লেও চবলৈ নাযাওঁ আৰু এইখিনিকে দেখুৱাই আছোঁ। ভিডিঅ'টো ইমানলৈ শেষ কৰিলোঁ। আমি সেইখিনিৰ পৰা আহিলোঁ বাৰু। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু যদি চেনেলটো নতুন তেতিয়া ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।